আজি পাতিব গৈ আছোঁ এনেকুৱা এডাল গছৰ কথা, যিডাল গছ আমাৰ পৃথিৱীত থকা প্ৰায় 6-7 কোটি বছৰ হৈ গৈছে, কিন্তু একৰ্ডিং টু চায়েন্স আমি ইয়াক মাত্ৰ 273 বছৰ আগৰ পৰাহে জানো। কিন্তু আচৰিত যে আমাৰ হিন্দু শাস্ত্ৰ মতে এই গছডালৰ উল্লেখ 3000 বছৰ আগৰ পৰাই আছে। কি হয় সেই গছডাল জানেনে আপোনালোকে? কাৰণ সেই গছডাল হয়তো আমাৰ অসমৰ সকলো ঠাইতেই আছে, কিন্তু একচুৱেলি যদি মই ক'বলৈ যাওঁ সেইডাল এডাল গছ নহয়, সেইডাল এডাল ঘাঁহ হয়। আৰু সেই ঘাঁহডালেই হৈছে দুবৰি বন। হয়তো আমি দুবৰি বনৰ বিষয়ে ইমানেই জানো যে দুবৰি বনক পূজাত ব্যৱহাৰ কৰা হয়, কিন্তু ইয়াৰ উপৰিও দুবৰি বনৰ এনেকুৱা কিছুমান গুণ আছে যিবিলাক গুণৰ বিষয়ে হয়তো আমি বহুতেই নাজানো। দুবৰিৰ উৎপত্তিৰ বহুত ধুনীয়া দুটা কাহিনী আছে মাইথলজিকেলি। ফাৰ্ষ্ট, যেতিয়া সমুদ্ৰ মন্থন হৈ আছিলে আৰু অমৃত কলহৰ বাবে অসুৰ আৰু দেৱতাসকলৰ মাজত কাজিয়া হৈ আছিলে, তেতিয়া কি হৈছিলে, সেই অমৃত কলহৰ পৰা কেইটোপালমান আহি পৃথিৱীত পৰিছিলহি। আৰু বিশ্বাস কৰা মতে সেই অমৃতখিনি য'ত পৰিছিল তাৰ পৰাই গজি উঠিছিল দুবৰি বন। আন এটা ষ্টৰী মতে এবাৰ গণেশে এজন অসুৰৰ লগত যুদ্ধ কৰি আছিলে, যাৰ নাম আছিলে অনলাসুৰা। আৰু কি হৈছিলে, সেই যুদ্ধত গণেশে সেই অসুৰজনক গিলি থৈ দিছিলে, যাৰ ফলত কি হৈছিলে, গণেশৰ গাটো জ্বলন পূৰণ হ'বলৈ ধৰিছিলে। বহুত চেষ্টা কৰিও সেই উত্তাপৰ পৰা গণেশে ভাল পোৱা নাছিলে। যেতিয়া কোনেও উপায় বিচাৰি পোৱা নাছিলে, অৱশেষত কি হৈছিলে, ঋষি কেইগৰাকীমান আহি গণেশৰ মূৰত 21ডাল দুবৰি ৰাগ দিয়ে, যাৰ ফলত গণেশৰ গাটোৰ উত্তাপ লাহে লাহে কমিবলৈ ধৰে, আৰু যাৰ ফলত গণেশে ভাল পাই উঠে। আৰু তেতিয়াৰ পৰাই আমাৰ মাজত দুবৰি বনৰ এটা বিশেষ স্থান আছে, সেইবাবে ইয়াক পবিত্ৰ বুলি ধৰা হয়, আৰু সেইবাবে ইয়াক আমি পূজাত ব্যৱহাৰ কৰোঁ। এইখিনি আছিলে দুবৰি বনৰ মাইথলজিকেল কথা। এতিয়া হওক আমি জানো চাইণ্টিফিকেলি দুবৰি বনৰ বিষয়ে। যদি চাইণ্টিফিকেলি ক'বলৈ যাওঁ, দুবৰি বনৰ যিটো চাইণ্টিফিক নেম সেইটো হৈছে চাইনাইডন ডেকটাইলন, আৰু যিটো ইয়াৰ সংস্কৃত বা হিন্দী নাম সেইটো ধ্ৰুৱা বুলি কোৱা হয়। আমি চাইণ্টিফিকেলি ইয়াক 273 বছৰ মানৰ পৰাহে জানো, কাৰণ ইন দ্য ইয়েৰ 1753 ইয়াক এণ্ট্ৰি কৰা হৈছিলে চাইনাইডন ডেকটাইলন হিচাপে। কিন্তু এজ এ হিউমেন চিভিলাইজেশ্যন ইয়াৰ ব্যৱহাৰ আমি প্ৰায় 3000 বছৰো আগৰ। এতিয়া হওক জানো আমি দুবৰি বনৰ কিছুমান উপকাৰিতাৰ বিষয়ে, যাৰ কাৰণে দুবৰি বন ভাল হয় আমাৰ বাবে। ফাৰ্ষ্ট পইণ্টটো হৈছে দুবৰি বনে তেজ ওলোৱা বন্ধ কৰে। কিন্তু কেনেকৈ? কেতিয়াবা কি হয়, যেতিয়া আমি কাম কৰি থাকোঁ বা কেতিয়াবা পৰোঁতে আমাৰ ছাল গৈ তেজ ওলায়, তেনেকুৱা ঠাইবিলাকত যদি দুবৰি বনৰ পেষ্ট বনাই আমি লগাই থৈ দিওঁ, তেতিয়াহ'লে তেজ ওলোৱা বন্ধ হয়। আৰু এই কামটো কৰে এটা কেমিকেল কম্পাউণ্ডে, যিটো দুবৰি বনত বেছিকৈ পোৱা যায়, সেইটো হৈছে টেনিনছ নামৰ এটা কেমিকেল কম্পাউণ্ড। আৰু এই কম্পাউণ্ডটোৰ কাম হৈছে ব্লাড ক্লটিঙত হেল্প কৰা। সেইবাবে যেতিয়া দুবৰি বন আমি পেষ্ট হিচাপে লগাই দিওঁ, আমাৰ তেজটো ওলোৱা বন্ধ হয়। ইয়াৰ উপৰিও যিসকল লোকৰ ধৰি লওক দাঁতৰ আলুৰ পৰা কেতিয়াবা তেজ ওলাই, দাঁতৰ বিষ হয়, দাঁতৰ গুৰিবিলাক আলুবিলাক বিষ হয়, তেতিয়া এই দুবৰি বনৰ ৰস যদি আমি মুখত লৈ অলপ সময় ৰাখি কুলি কুলি কৰি দিব পাৰোঁ, তেতিয়াহ'লে সেই ধৰণৰ বেমাৰৰ পৰা আমি ভাল পাওঁ। কাৰণ অলৰেডি কৈছোঁ ইয়াত টেনিন থাকে, আৰু টেনিনে সেই কামটো কৰে। নেক্সট পইণ্টটো হৈছে দুবৰি বনে আমাৰ স্নায়ু বা আমাৰ নাৰ্ভ ছিষ্টেম যিটো আছে সেইটো শক্তিশালী কৰি তোলে। কিন্তু কেনেকৈ? কাৰণ মই অলৰেডি কৈছোঁ এডাল গছত বহুতো কেমিকেল কম্পাউণ্ড থাকে, আৰু দুবৰি বনত আৰু কেইটামান কম্পাউণ্ড আছে, কাৰণ এটা পাৰ্টিকুলাৰ কম্পাউণ্ড নহয় যিটোৱে আমাৰ নাৰ্ভাছ ছিষ্টেমত সহায় কৰে। কেইবাটাও কম্পাউণ্ড আছে যি গোটেইকেইটা মিলি কৰি আমাৰ এই নাৰ্ভাছ ছিষ্টেমটো ভাল হৈ থকাত সহায় কৰে। আৰু সেই কেমিকেল কম্পাউণ্ডকেইটা কমান ধৰি হৈছে এপিজেনিন, লিউটলিন, অৰিয়েণ্টিন, ভাইটেক্সিন, কুৱেৰচেটিন এণ্ড চাম ফিনলিক কম্পাউণ্ড। ইয়াৰ উপৰিও দুবৰি বনে আমাৰ যিটো ডাইজেষ্টিভ ছিষ্টেম আছে, সেই ছিষ্টেমটোৰ লগত জড়িত হৈ থকা কেইবাটাও বেমাৰৰ কাৰণে উপকাৰী। আৰু তেনেকুৱা বেমাৰৰ ভিতৰত আহে কনষ্টিপেশ্যন, পাইলছ, গেষ্ট্ৰাইটিছ, এনেকুৱা বেমাৰবিলাকত দুবৰি বনে সহায় কৰে। কাৰণ দুবৰি বন হৈছে এডাল স্বভাৱত শীতল ঘাঁহ, ইয়াৰ কুলিং কোৱালিটি আছে, তাৰ উপৰিও ই স্বভাৱত খাৰধৰ্মী হয়, অৰ্থাৎ এলকালাইন হয়। দুবৰি বনত আছে এনেকুৱা কিছুমান কম্পাউণ্ড যিবিলাকে আমাৰ বডিত প্ৰডিউচ হোৱা এচিডৰ পৰিমাণটো কমাই দিয়ে, যাৰ ফলত আমি গেছ ধৰণৰ বেমাৰৰ পৰা ভাল পাওঁ। ইয়াৰ উপৰিও ইন আয়ুৰ্বেদিক আমাৰ পেটত হোৱা আলচাৰ ধৰণৰ বেমাৰ কিয়ৰ কৰিবৰ কাৰণে দুবৰি বন ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ উপৰিও দুবৰি বনত যিহেতু ফাইবাৰৰ পৰিমাণ বহুত বেছি আছে, সেইবাবে ই কনষ্টিপেশ্যন, পাইলছ জাতীয় বেমাৰৰ কাৰণে ভাল হয়। আৰু এই কামখিনি কৰে দুবৰি বনডালত থকা কিছুমান কম্পাউণ্ড বহুতখিনি আছে, একেলগে সিহঁতক ফ্লেভিনয়েডছ বুলি কৰে, আৰু যিখিনি ফ্লেভিনয়েডছ আছে সেইখিনিয়ে এই কামটোত হেল্প কৰে। ফ'ৰ্থ পইণ্টটো, দুবৰি বন আমাৰ এনেকুৱা এটা বেমাৰৰ কাৰণে ভাল, যিটো বেমাৰ আমাৰ হয়তো মেক্সিমাম মানুহৰ তাত বৰ্তমান কমন হয়, আৰু সেই বেমাৰটোৱে হৈছে ডায়েবেটিছ। যদি দুবৰি বনৰ ৰস আমি খাব পাৰোঁ, তেতিয়াহ'লে যিটো আমাৰ ব্লাড গ্লুক'জ লেভেল আছে সেইটো কণ্ট্ৰল হৈ থকাত দুবৰি বনৰ ৰসে আমাক সহায় কৰে। ইয়াত আছে এনেকুৱা কেইটামান কম্পাউণ্ড যিকেইটা কম্পাউণ্ডে ডায়েবেটিছটো কণ্ট্ৰল হৈ থকাত সহায় কৰে। ডায়েবেটিছৰ বাবে উপকাৰী দুটা কমন কম্পাউণ্ড হৈছে দুবৰি বনত থকা এপিজেনিন আৰু লিউটলিন। এপিজেনিনৰ কাম হৈছে ব্লাড গ্লুক'জ লেভেলটো কমোৱা, আৰু লিউটলিন হৈছে এটা এণ্টি ডায়েবেটিক কম্পাউণ্ড। 5 নম্বৰ পইণ্টটো হৈছে যে যিসকলে এনিমিয়া বা ৰক্তহীনতা ৰোগত ভুগি আছে, তেওঁলোকৰ বাবে দুবৰি বনৰ ৰস বহুতেই উপকাৰী, কাৰণ দুবৰি বনত বহুত পৰিমাণে আইৰণ থাকে। ইয়াৰ উপৰিও ইয়াত ভিটামিন চি, ক্ল'ৰফিল বহুত পৰিমাণেই আছে।
চ' যদি আল্টিমেটলি ক'বলৈ যাওঁ দুবৰি বনৰ বহুতখিনি কোৱালিটি আছে আৰু এই দুবৰি বনৰ ৰস এইবোৰ খোৱাৰ আগতে আপোনালোকে যদি পাৰে এজন জনা শুনা মানুহৰ ডক্তৰৰ পৰামৰ্শ ল'ব, কাৰণ এডাল গছত যিহেতু বহুতো কেমিকেল কম্পাউণ্ড থাকে, সকলো কম্পাউণ্ড সকলোৰে কাৰণে চুইটেবল নহ'বও পাৰে, সেইবাবে এজন জনা শুনা মানুহৰ আপোনালোকে পৰামৰ্শ ল'ব। এতিয়া হওক জানো দুবৰি বনৰ সেইকেইটা কাৰণ, যিকেইটা কাৰণৰ কাৰণে আমাৰ হয়তো দুৰ্ভাগ্য আহিব পাৰে। ফাৰ্ষ্ট পইণ্টটোৱে হৈছে অজানিতে পেলাই থকা থু খেকাৰ। হয়, আমি বহুতে বন বুলিয়ে ভাবোঁ, সেইবাবে আমি নজনাকৈ বহুতে দুবৰি বনত থু খেকাৰ পিক এইবিলাক পেলাই থাকোঁ। কিন্তু যিহেতু আমাৰ হিন্দু মাইথলজি মতে আমি দুবৰি বনক পবিত্ৰ বুলি মানো, পূজা কৰোঁ, আৰু যিহেতু গণেশৰ প্ৰিয় হয় সেইবাবে ইয়াক এটা ভাল পৰিৱেশত ৰখাব লাগে। পইণ্ট নম্বৰ 2 এইটো হৈছে পূজা বা কিবা কামলৈ অনা দুবৰি বনৰ লগত খেলি থকা বা দলিয়াই থকা বা অজানিতে গছকি দিয়া, তেনেকুৱা কিছুমান কাৰণ। কাৰণ পূজালৈ অনা দুবৰি বন এডাল পবিত্ৰ হয়, ভগৱানলৈ অনা বুলি বিশ্বাস কৰা হয়, আৰু সেইবাবে পূজালৈ অনা বা কিবা কামলৈ অনা দুবৰি বনৰ লগত খেলি থকাটো বা দলিয়াই কৰি গছকি থকাটো ভাল নহয়। থাৰ্ড পইণ্টটো হৈছে নজনাকৈ কৰি থকা আৰু এটা ভুল, শুকাই যোৱা দুবৰি বন ঘৰৰ ভিতৰত ৰাখি থোৱা। কাৰণ শুকাই যোৱা মানে হৈছে এটা বস্তুৰ প্ৰাণ নাইকিয়া হোৱা, আৰু এটা মৰা বস্তু ভিতৰত ৰাখি থোৱাটো বহুতেই বেয়া কথা। সেইবাবে বিশ্বাস কৰা হয় যে দুবৰি বন শুকান হৈ যোৱাৰ পিছত ঘৰৰ ভিতৰত ৰাখিব নালাগে। 4 নম্বৰ পইণ্টটো এনেকুৱা এটা পইণ্ট যিটো আমি নভবাকেই কৰোঁ, কাৰণ সেই কামটো হৈছে চাফাৰ লগত জড়িত কাম। আৰু ঘৰ চাফা কৰাৰ নামত আমি কি কৰোঁ, বহুতে হয়তো ঘৰত যদি দুবৰি বন গজি আছে, দুবৰি বনবোৰ কাটি কুটি যধে মধে উঘলি পেলাই দিওঁ। কিন্তু দুবৰি বন ঘৰত থাকিলে সেইটো এটা শুভ সংকেত হয়। দুবৰি বন এটা পবিত্ৰ বুলি যিহেতু মানা যায়, সেইবাবে দুবৰি বনক যধে মধে কাটি কৰি পেলাই দিবলৈ নাপায়। 5 নম্বৰ পইণ্টটো এনেকুৱা এটা পইণ্ট যিটো পূজাৰ লগত জড়িত। যেতিয়াই গণেশৰ পূজা কৰে তাত দুবৰি বন দিবলৈ নাপাহৰিব, কাৰণ আমাৰ কাহিনীটো মতে দুবৰি বন হৈছে গণেশৰ প্ৰিয়, আৰু যেতিয়াই গণেশ পূজা হয় তাত 21ডাল দুবৰি বনৰ আগ দিয়া হয়। সেইবাবে যেতিয়াই গণেশৰ পূজা কৰে তাত দুবৰি বন দিবলৈ নাপাহৰিব। আৰু এই 5টা পইণ্টেই আছিলে আমাৰ হিন্দু ট্ৰেডিশ্যন হিচাপত মানি চলিবলগীয়া কথা দুবৰি বনৰ সৈতে। আৰু এয়া আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে দেন নিশ্চয় এটা লাইক কৰিব নাপাহৰিব, তলতে কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। টিল দেন আমি লগ পাম আমাৰ এটা নতুন ভিডিঅ'।